ওয়েলকাম টু মাই নিউ ব্লগ। তো বন্ধু বান্ধৱীসকল, আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা থাকিল। লগতে প্ৰতি বছৰৰ দৰে এই বেলিও আমি ঘৰতে এনেকৈ উদযাপন কৰিছোঁ। কিন্তু ঘৰত কৰাৰ আগতে মই ঘৰতে স্কুলত পঢ়ি অহা LP স্কুলখনত পতাকা উত্তোলন কৰি আহিছোঁ। অহাৰ পিছত মই ঘৰতে এনেকৈ সৰু ল'ৰা ছোৱালীহঁতক লৈ ফেমিলি লৈ ঘৰতে পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত উত্তোলন কৰাৰ পিছত অকল ইয়াতে নহয়, আৰু অমৃত সৰোবৰ আমাৰ কুমাৰকাটা পাৰ্ট 1ত আছে, তাতেও গৈ পতাকা উত্তোলন কৰি থৈ আহিছোঁ। তো এনেকৈ আজি মই দিনটোত তিনিটাকৈ পতাকা উত্তোলন কৰিলোঁ। তো এনেকৈ চবে আছেও লগতে, কিন্তু অমৃত সৰোবৰত বেছি মানুহ নাছিল, আমি কেইজনমানে যাই পতাকাটো উত্তোলন কৰি থৈ আহিছোঁ। ইয়াতে চাই আছে আমাৰ সকলো সৰু সৰু ভাই ভণ্টিসকল, লগতে মোৰ মা আছে, বৌ আছে, সকলোৱে মিলি আজি আমি পতাকা উত্তোলন কৰিলোঁ। আপোনালোকে নিশ্চয় জানে, প্ৰতি বছৰে 15 আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ, আৰু এইটো আমাৰ ৭৮তম স্বাধীনতা দিৱস আজিৰ দিনটোত পৰিছে। তো আপোনালোকে নিশ্চয় জানে, 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল, আৰু ব্ৰিটিছৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ স্মৃতিত আমি আমাৰ স্বাধীনতা দিৱস পালন কৰোঁ। এই দিনটোতে আমি স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা আৰু সন্মান জনাওঁ। এই মহান ৰাষ্ট্ৰীয় দিৱসটো উদযাপন কৰিবলৈ স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ দিন, আৰু এইভাৱে উল্লেখ কৰা হৈছে এই দিনটোত। আমি কেতিয়াও ভগত সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদ, বোস আদিৰ ত্যাগৰ কথা পাহৰিব নোৱাৰিম। মহাত্মা গান্ধী এজন মহান, যিয়ে ভাৰতীয় সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল আৰু এক বিশেষ ভূমিকা আগবঢ়াইছিল। তো আপোনালোকে নিশ্চয় জানে, এই মহান ব্যক্তিকেইজনক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ইহঁতৰ কাৰণে আজি দেশটো স্বাধীন হৈছিল। দেশ স্বাধীনতাৰ ক্ষেত্ৰত ইহঁতৰ বহুত ডাঙৰ ভূমিকা আছে। তো আজিৰ দিনটো সকলোৱে শ্ৰদ্ধা সৰণি জনক আমাৰ বীৰ শ্বহীদসকলৰ নামত, যাৰ বাবে আমি আজি দেশত স্বাধীনভাৱে ঘূৰি ফুৰি আছোঁ। তো এইখিনিতে ক'লোঁ অলপ কথা, হয়তো ইয়াৰ মাজতে ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব ভুল হ'লে। তো ইয়াৰ মাজতে আমি দেখাই আছোঁ ক'ত কৰিলোঁ। এয়া অমৃত সৰোবৰ, ইয়াতে আমি পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত কেইটামান ফটো দি দিলোঁ আপোনালোকক। তো এইটো আছিল আপোনালোকৰ বাবে আজি সৰু এটা ভিডিঅ'। আপোনালোকে লাইক কমেণ্ট কৰিব প্লিজ, আৰু নেক্সট ভিডিঅ'ত আমি লগ পাই আছোঁ। কি ভিডিঅ' আনিব পাৰোঁ দেখাম আপোনালোকক। তো ধন্যবাদ, হেপী ইণ্ডিপেণ্ডেন্স।